এটা কোন ক'ত আহিছো আমি জয়নাম কৰিব আহিছো না আইসক্রিম খাইছে মায়ে দে ধুনু আইসক্রিম খাবা আইসক্রিম হৈ গ'ল আইসক্রিম খোৱা হৈ গ'ল এই চব লাগে খাবলৈ তোমাক কিমান মানুহ আছে আৰু এতিয়া হ'ব দেই এই চৰক পূজা কি আৰু কিয় পালন কৰা হয় তাৰ বিষয়ে মই অলপ কম সো চৰক পূজা হৈ গ'ল আমি বছৰত এবাৰ দেখা যায় পালন কৰা বিশেষকৈ এই চৰক পূজা পালন কৰা হয় আপোনাৰ বাংলাদেশ পশ্চিমবংগ আৰু অসমৰ কিছু কিছু জেগাত সো এই চৰক পূজা হ'ল বিশেষকৈ বঙালী ধৰ্মীয়সকলৰ এটা উৎসৱ যোনটো নেকি আপোনাৰ চ'ত মাহৰ শেষৰ ফালে বা বহাগ মাহৰ প্ৰথম তাৰিখত পালন কৰা দেখা যায় এই চৰক পূজা একচুৱেলি চ'ত মাহত পালন কৰা মানে শেষৰ দিনাখন আপোনাৰ বিভিন্ন ঠাইত আপোনাৰ অনুষ্ঠান দেখা পোৱা যায় এই উৎসৱত কেন্দ্ৰ কৰি বিভিন্ন স্থানত মেলা বহে যাক নেকি চৰক সংক্ৰান্তি মেলা বুলিও অভিহিত কৰা হয় বেছিভাগ উপাসনাত এই চৰক পূজা উপাসনাত আছিলে নিম্ন বৰ্গৰ মানুহেহে এই চৰক পূজা মানে বামুণ সম্প্ৰদায়ৰ কোনো মানে প্ৰয়োজন নহয় বামুণৰ প্ৰয়োজন নহয় ইতিহাসত আমি যদি চাওঁ লিংগ পুৰাণ ব্ৰহ্মপুৰাণ আৰু বৰবৈত্ৰ পুৰাণত চ'ত মাহৰ শিৱ আৰাধনা প্ৰসংগত নৃত্য গীত আদি উৎসৱ উল্লেখ থাকিলেও চৰক পূজাৰ উল্লেখ নাই কি হয় এইটো কি হয়